ভালে আছে? কিমান দিনৰ পিছত আহিছো মই ন? বহুত পুৰণা মানুহ। ভালে আছে? ইয়াতে কোনো ন চেণ্ডেল? কোনে খেছেতো নাজানো। কোনে খেছে নাজানো। ৰাঘৱ সকলো আহিছে অসমীয়া ছবি আগতকৈ মানুহে হিন্দল ভাঙি চাবলৈ আহিছে খুব ভাল কথা লাহে লাহে ইণ্ডাষ্ট্ৰীলৈ পৰিণত হ'ব বাহিৰৰ পৰা মানুহ আহিব বা ইনভেষ্টৰ আহিব আৰু মই আশাবাদী যিহেতু অসমীয়া ছবি ৩২টা বছৰৰ লাইনতে জড়িত অনেন উত্থান পতন মই নিজে দেখিছোঁ সেই ইউটিউবত আৰু সেই ইউটিউবৰ লগত ৩২টা বছৰ এনেকৈ যে ইণ্টাৰভিউ দিব পাৰিছোঁ সেই ৰাইজসকল বা ছবি কৰিয়ে বা থিয়েটাৰ কৰিয়ে মোৰ পৰিচিত অভিনেতা হিচাপে আৰু মই দৃঢ় বিশ্বাস যে অসমীয়া ছবি চাব আৰু মই ৩২টা বছৰে যি শিকিলোঁ তাৰে ৰত্নাকৰ কৰিলোঁ আৰু ৰত্নাকৰৰ যি কৰিব পৰা নাই সেইখিনি ৰাঘৱত কৰিছোঁ 4টা বছৰ গেপত যিটো ক'ভিডৰ কাৰণে আমি বিভিন্ন স্ক্ৰিপ্টৰ কামো এৰিয়াৰ কাৰণে আৰু মই এখন পৰিয়ালৰ মানে সকলোৱে একেলগে বহি উপভোগ কৰিব পাৰিব এখন সুন্দৰ ছবি সেইখন হৈছে ৰাঘৱ চাব অকণমান বাইদেউ আহক এইখিনিতে আৰু আমাৰ মাজত উপস্থিত আন এগৰাকী বাইদেউ সম্বোধনা জনাব আৰু আয়োজন আছে নহয় নৱাগত অভিনেতা বাবা